প্ৰেছাৰত পাতি যদি বিয়া পাতোঁ মোৰ পিছত যদি তিনি মোক প্ৰেছাৰ দিয়ে সেই প্ৰেছাৰ হেণ্ডেল কৰিবলৈ সেই মানুহখিনিতো নাহে যি মানুহখিনি মোক প্ৰেছাৰ দি বিয়া পাতিলে সেয়ে হেল্ল' এভৰিৱান ফাৰ্ষ্ট নিউজটো হৈছে ডিম্পুদাৰ বিষয়ে আজি ডিম্পুদাৰ কোন মই কোন তই নতুন ভিডিঅ' এটা আহি গৈছে তাত তেওঁ বহুতকেইটা কুৱেশ্যনৰে ভালকৈ এনচাৰ কৰে তাতে তেওঁক এজনীয়ে সোধে ডিম্পুদাই কেতিয়া বিয়া পাতিব তাক লৈ তেওঁ কি কয় আপোনালোকে নিজে চাই লওক মই কেতিয়া বিয়া পাতোঁ মোৰ কথা মানে মই পাতিম কেইদিনমান পাছত মানে ইটা নহয় কৈ বছৰমান পাছত কিন্তু এইটো আৰু মই এনেকুৱা কৰোঁ প্ৰেছাৰত পাতি যদি বিয়া পাতোঁ মোৰ পিছত যদি তিনি মোক প্ৰেছাৰ দিয়ে সেই প্ৰেছাৰ হেণ্ডেল কৰিবলৈ সেই মানুহখিনিতো নাহে যি মানুহখিনি মোক প্ৰেছাৰ দি বিয়া পাতিলে সেয়ে নেক্সট নিউজটো হৈছে বিকাশ চেত্ৰীৰ বিষয়ে বিকাশ চেত্ৰীয়ে এখন ফেষ্টিভেলক লৈ একদমেই খুচ নহয় তেওঁ জনায় যে এখন ফেষ্টিভেলে 1 বছৰৰ পৰা তেওঁক ঘূৰাই আছে তাক লৈ বিকাশ চেত্ৰীয়ে কি কয় আপোনালোকে চাই লওক এখন ফেষ্টিভেল বহুত ডাঙৰ ফেষ্টিভেল বহুত বছৰৰ পৰা হৈ আহি আছে বহুত ডাঙৰ আৰ্টিষ্ট মাতে বাহিৰৰ পৰা বহুত কৰোৰ টকা দিয়ে লাখ টকা দিয়ে কিন্তু কিছুমান ইয়াৰে মানুহ বা আমাৰ নিচিনা মোৰ নিচিনা মানুহ কিবা এটা কামত লগাই ফেলে তাৰপিছত সেই কামৰ মানে সেই 1 বছৰ মানে ঘূৰাইছে কিছুমান বস্তুত মানে ইগত লাগি যায় যেতিয়া আপুনি মানুহ এটাক সন্মান কৰিব ৰেছপেক্ট কৰিব আৰু সেই ৰেছপেক্ট সন্মানটো যেতিয়া আপোনাক তাহাঁতে ঠাট্টা কৰি পেলাই বস্তুটো মানে নাজাৰ আন্দাজ বা সেই কৰি দিয়ে সেই বস্তুটোৰ ওপৰত মই অতি সোনকালে কৈ আছোঁ এক্সপ'জ কৰি আছোঁ গোটেইখিনি অলপ বেয়াও লাগিছে নিজৰে ঠাই হয় কিন্তু মই এইটো কৰিব লগা হ'ব মানে এইটো বস্তুটো কৰিব লাগিব কাৰণ ৰেছপন্স দিয়া নাই 1 বছৰ হৈ গ'ল এতিয়া অতি সোনকালে এটা ভিডিঅ' নহ'লে পষ্ট এটা আহি আছে আপোনালোকে চাগে গেছ কৰিছে কোনটো ফেষ্টিভেলৰ কথা কৈছোঁ যোৱা বছৰ গৈছিলোঁ ফেষ্টিভেলত বহুত ভিডিঅ' বনাইছিলোঁ ডাঙৰ মানুহৰ লগত ফটো উঠিছিলোঁ কিন্তু ইমান দিনে ৰাতি কষ্ট কৰাৰ পাছত ফেষ্টিভেলৰ আগতো গৈ কষ্ট কৰিছিলোঁ আকৌ আহিছোঁ আকৌ গৈছোঁ প্ৰমোশ্যন কিমান কৰিছোঁ যিমান পাৰোঁ যি যেন লগাইছোঁ দুনিয়া ৰাতি টোপনি ক্ষতি কৰি কষ্ট কৰোঁ আপোনালোকে দেখাই পায় আৰু তাৰপিছত যিটো মানে কিবা এটা চুক্তি হয় খালি মোৰ এটাই ভুল হ'ল মই একো এগ্ৰিমেণ্ট কৰা নাছিলোঁ এগ্ৰিমেণ্টটো কৰা নাই কাৰণ নিজৰ মই ইমান ডাঙৰ একো নহয় যে মই ক'ৰবাত গ'লে এগ্ৰিমেণ্ট কৰি যাম এনেকুৱা মই একো ডাঙৰ মানুহ নহয় সৰু সুৰা মানুহ সাধাৰণ মানুহ সৰু সুৰা কাম কৰি চলি আছোঁ কিন্তু এগ্ৰিমেণ্ট কৰিব যদি এগ্ৰিমেণ্ট থাকিলে হয় মোৰ লগত তেতিয়া মই বস্তুটো দেখাব পাৰিলোঁ প্ৰুফ হিচাপত যে এইটো এগ্ৰিমেণ্ট হৈছিল তো নিজৰ মানুহৰ ওচৰত মই কি এগ্ৰিমেণ্ট কৰিম এটা বিশ্বাসত কাম কৰা যায়তো চবফালে সেই বস্তুটো মোৰ ভুল হ'ল কিন্তু একো নাই মই গোটেইখিনি আহি আছে মই এটা ধুনীয়াকৈ পষ্ট লিখিম নহ'লে এটা ধুনীয়া ভিডিঅ' বনামেই নেক্সট নিউজটো হৈছে বোলো নমস্কাৰ চেনেলটোৰ বিষয়ে যোৱা নিশা তেওঁলোকৰ দোকানৰ কিছুমান সামগ্ৰী চুৰি হয় আৰু কিছুমান ভাঙি থৈ যায় তাক লৈ তেওঁলোকে এটা ভিডিঅ' শ্বেয়াৰ কৰে সম্পূৰ্ণ ভিডিঅ'টো ডেছক্ৰিপশ্যনত দিয়া থাকিব আপোনালোকে চাই ল'ব নেক্সট নিউজটো হৈছে ৰণদীপ হুড্ডাৰ বিষয়ে ৰণদীপ হুড্ডাই তেওঁৰ মণিপুৰী গাৰ্লফ্ৰেণ্ডৰ লগত বিয়াত বহে তেওঁলোকে মণিপুৰৰ মেইটেই ট্ৰেডিশ্যনত বিয়া সম্পূৰ্ণ কৰা দেখা যায় তাৰে এটা ক্লিপ আপোনালোকে চাই লওক নেক্সট নিউজটো হৈছে চিল্কিয়াৰা টাৰ্নেলৰ বিষয়ে চিল্কিয়াৰা টাৰ্নেলত 17 দিন ধৰি 41 জন ৱৰ্কাৰ ফাঁচি আছিল কালি 41 জন ৱৰ্কাৰক ৰেস্কিউ কৰা হয় তাৰে ভিতৰত 2 জন অসমৰ ৱৰ্কাৰ আছিল বুলি জানিব পৰা যায় নেক্সট নিউজটো হৈছে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ বিষয়ে অসমৰ ৰিচেণ্টলি হোৱা গছ ৰোপণত অসমে 9টা গিনিছ ৱৰ্ল্ড ৰেকৰ্ড বনায় নেক্সট নিউজটো হৈছে অসমৰ ছিংগাৰ গীতালীৰ বিষয়ে তেওঁ যোৱাকালি কামাখ্যা মন্দিৰত তাৰে কেইটামান ফটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা দেখা যায় Thank you for watching.